ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। পুনর্বার মই দিয়ান আপোনালোকৰ মাজলৈ আৰু এটা নতুন বানপানীৰ ব্লগিং ভিডিঅ'ৰ সৈতে উপস্থিত হৈছোঁ। তো আমি এতিয়া যাই আছোঁ কলগছ কাটিবলৈ যে ঢলবনাম এখন আমাৰ ৰাস্তাৰ একদম ঘূৰাই ডুব গৈছে। আৰু এইফালে আছে আমাৰ দীপাংকৰ। হাই হেল্ল' কৈ দিয়া অলপ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউৰ চেনেল। তো গমে পাইছে আপোনালোকে স্ক্ৰীণত দেখাই পাই আছে আপোনালোকে বানপানী সকলো এৰি দিছে। তো সকলোকে পানী আছে তো বলক খেল এখন বনাই সকলোকে দিয়াৰ নিচিনা কৰোঁ। কলগছ কাটি আছোঁ, অলপ দেৰিকৈ ফেলত উঠিম আৰু এয়া এই ৰাইজ কি পানী সেয়া এক আঁঠু হৈ গৈছে ইফালে ইয়াৰ পৰাই ৰাইজ কৰি নিব লাগিব, ইয়াৰ পৰাই কৰি নিব লাগিব ৰাইজ এই সিফালে কৰি নিব লাগিব। কষ্ট হ'ব একো নাই, কষ্ট কৰিম আৰু চলিব লাগিব, কষ্ট কৰিবই লাগিব ন। সেই ডাঙৰ দি দে ৰাইজ অলপ দেৰিকৈ আপোনালোকক লগ কৰি আছোঁ। ৰাইজ মই অলপ কাটি ভেলি করছি ভাল ই করলিয়ে মানে রাইস ভালো হাতে দিন রাইস ভাল করা ভালো পুরা ফেলখান বনাওঁতে পুরো বহুত বৰষুণ দিলে ফেলত ভিডিঅ' কৰিব নোৱাৰিলোঁ বনাওঁতে। তো এতিয়া ফেল চেল বনাই ৰেডি। তো এতিয়া উঠিম আৰু আজি নেক্সট ডে বেল হৈ গ'ল একদম উৎপাত হৈ যাব। ভালৰ মাজত মই গোপাল আৰু মই দীপাংকৰে। নাই গোপাল মানে কি এইটো তাৰ অৰিজিনেল নাম আৰু ইয়ান অফিচিয়েল হৈছে এইটো চেনেলৰ নাম। এই বাঁহৰ মাজে মাজে চাওক না ড্ৰাইভাৰে পোৱালি লৈ আহে। ইপিন্ধি গাড়ীত এটা লেট্ৰিন আছিল, আমাৰ গাঁৱলীয়া লেট্ৰিন পোৱালি আছিল। বাছ উঠি এইখন হেলৰ ফাৰ্ম ডুব গৈছে আৰু এইটো বস্তি তামোল গছ চাই লওক ৰাইজ। গাইজ আমি এটা কাম কৰিছোঁ, গুৱাহাটী যোনে আহে আমাৰ ঘৰলৈ তাৰমানে কি 10-20 টকা কিবা এটা জৰিমনা ভৰোৱা। গো মজা লাগছি ৰে বাবা, খালি ভৰি আছো। চাই লওক এডাল ষ্টেণ্ড আমি ধৰাৰ কাৰণে ষ্টেণ্ড বনাই লৈছোঁ। মানুহ চানুহ আহি পাটনা দি লৈছোঁ, ইয়াতে বহি লৈ এনেকৈ কথা গাইছ। আমি কলগছ যে কাটতে গেলোঁ এই সেইটো বস্তি এই তাৰপৰা আনিছোঁ, এই তাৰপৰা আনিছোঁ কলগছ আনি আমি এতিয়া নাও বনাইছোঁ, অৰ্থাৎ ফেল। আমাৰ মতে নাও এতিয়া ড্ৰাইভাৰটা কেনে লাগছি চলে? মজা লাগছি না? আৰু চলাও ভালকে চলাও। খেলখন তাতে যাব, লাইক এটা করব, কমেন্ট এটা করব। কেনে লাগছি? কষ্টৰ ফল নহয়, কষ্টৰ ফল নহয়। কি ক'লো গাইছ মই এইটো কি ক'লো গাইছ মই? কষ্টৰ ফল নহয়। ড্ৰাইভাৰটা মানে অলপ পাগলা। Is nothing guys. আপোনালোকৰ সহযোগত OnePlus এটা ল'ম বুলি ভাবিছোঁ, কিবা হয় আৰু সহযোগ কৰিব আৰু। তাতে বানপানী চাই লওক আমাৰ গাঁওখন, আমি কিমান দুখীয়া গাইছ চাই লওক। এয়া ফাটা গোটেই ঘৰ আপোনালোকৰ সহযোগত উঠাবলৈ পাবা। এইখনি গাঁও
ইয়াতে দেখোন আমাৰ নাওখান ক'ত পাৰ্কিং কৰিম আমাৰ ভেল পাৰ্কিং কৰা জেগা আছে ৰেডি 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 আগে দে আগে দে আগে দে আগে हो जाएगा बेटा